কওকচোন। শুনিছোঁ ডক্টৰ ৰয় বোলে বেমাৰ ভাল কৰিব নোৱাৰিলে 1,000 টকা। হয় হয়। ছাৰ সোমাব পাৰোঁনে? মই ছাৰ আচ্ছা কোৱাচোন কি সমস্যা? ছাৰ কিনো কম, মুখৰ একদম সোৱাদে নোহোৱা হৈ গৈছে। নাম কি আছিল? কিন্তু অসীম নাই। বয়স? বয়স 22 বছৰ। খাটাং পাইছেতো। ৰুবুল, এই 14 নম্বৰ বটলটো লৈ আছো না, ইয়াক 2 টোপালমান খুৱাই দে। ছাৰ এইটো কেৰাচিনহে আছিলে। আহিছে না মুখৰ সোৱাদ? আহিছেতো? দে 300 টকা দে। ছাৰ সোমাব পাৰোঁনে? Dame tu cosita, dame tu cosita, dame tu cosita, dame tu cosita. এইবাৰ বা কি সমস্যা আপোনাৰ? ছাৰ মোৰ স্মৃতি শক্তি একেবাৰে নোহোৱা হৈছে। একেবাৰে কিছু কথা ক'লে মনত নাথাকে, একো মনত নাথাকা হৈ গৈছে। ৰুবুল, এই 14 নম্বৰ বটলটো লৈ আহচোন। 14 নম্বৰ বটলটো নালাগে ছাৰ, পৰহি মই যিটোৱে খাইছিলোঁ নহয় কেৰাচিন আছিলে। আহিছে না স্মৃতি শক্তি, আহিছে না? দে 300 টকা, 300 টকা দে। সেইদিনাখন যে কেৰাচিন খাইছিলি, সেইটো কথাটো তই পাহৰা নাই। তাৰমানে কি তোমাৰ স্মৃতি শক্তি ঘূৰি আহিছে? 300 টকাটো লাগিবই। ছাৰ 100 টকা দিলে নহ'বনে? মুঠে 300 লাগিব। ছাৰ ৰুমটো ইমান আন্ধাৰ আজি। ছাৰ কি সমস্যা আজি? আজি আকৌ কি সমস্যা লৈ আহিছ? ছাৰ চকুতে একেবাৰে দেখা নাপাওঁ। এইবাৰতো সমস্যাটো গম্ভীৰেই দেখোন। এই সমস্যাটো মোৰ হাতত মানে কোনো সমাধান নাই। মানে মই এই বেমাৰৰ চিকিৎসা মোৰ হাতত নাই। এটা কাম কৰা, তুমি এই 500 আৰু এই 500 টকা তুমি লৈ যাবা। ছাৰ 10 টকা দুখনহে দিলে। কি হ'ল? আহিছে না দৃষ্টিশক্তি? চকুৰ পাৱাৰ আহিছে না? কেনেকৈ গম পালি এইখানে 10 টকা নোট? দে 300 টকা দে। আৰু এইমাত্ৰ যে 10 টকা দুখন দিছিলোঁ সেই দুখনো দে।